নমস্কাৰ, মই ৰূপজ্যোতিয়ে সকলোকে স্বাগতম জনাইছোঁ চেনেলটিৰ অন্য এটি ৰেচিপি ভিডিঅ'লৈ। বহুদিনৰ পাছত এটা ৰেচিপি ভিডিঅ' আনিছোঁ সকলোলৈকে। আৰু আজিৰ ৰেচিপিটো অকণমান আনকমন, মানে বহুতে খাই থকা ভিডিঅ' পাই আছিলোঁ, গতিকে আজি ময়ো ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ। চজিনা, বিলাহী, সৰিয়হৰ লগত মাছৰ তৰকাৰী আজি একদম পূৰা ট্ৰাই কৰিম। বহুতে খাই থকাৰ ভিডিঅ'সমূহ পাই আছোঁ, গতিকে চাওঁচোন কেনেকুৱা লাগে আৰু কি ধৰণেনো বনাইছোঁ তাৰে ৰেচিপিটো আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছোঁ। চাব দেই। আৰু এইফালে মই চজিনা ধুনীয়াকৈ এয়া বাকলি গুচাই লৈছোঁ। চজিনাটো বুঢ়া আছিল আৰু চজিনাৰ ভিতৰত বুঢ়া হ'লে পোক হয়, গতিকে মই এনেদৰে ফালি ভালদৰে চাই লৈছোঁ, নহ'লে খাবলৈ কিবা ভাল নালাগে। আৰু এইফালে লৈছোঁ ডাঙৰ ডাঙৰ বিলাহী দুটা আৰু বিলাহীকেইটাৰ গুটিকেইটা উলিয়াই ল'ম। আৰু এইফালে মই মাছ ধুনীয়াকৈ ফ্ৰাই কৰি আছোঁ। আৰু আজি মই ডাইৰেক্ট ভইচ দিছোঁ, ভইচ এডিটিং নকৰোঁ। ভিডিঅ'সমূহ এডিট কৰিবলৈ মই এৰি দিছোঁ, কাৰণ মোৰ মানে মোবাইলৰ স্পেচৰ বহুত প্ৰব্লেম হৈ আছে, মোবাইলটো খুব হেঙায়। সেইকাৰণে এনেকৈয়ে আৰু এডিট নকৰাকৈ আপোনালোকৰ বাবে ভিডিঅ'টো আজি আগবঢ়াবলৈ যত্ন কৰিম। আলুখিনি অকণমান ফ্ৰাই কৰি ল'লোঁ। তাৰপাছত এয়া বিলাহী, ডাঙৰকৈ বিলাহী দুটা ধুনীয়াকৈ কাটি লৈছোঁ। আৰু এইফালে দুখন কেৰাহী উঠাই দিছোঁ। এইখনত মানে মছলা দিম আৰু এইখনত নিদিওঁ। আৰু এখনত মছলা দেউতাই নাখায়, গতিকে এখনত মছলা নিদিওঁ আৰু এখনত মছলা দিম। এনেকৈ বনাই গৈছোঁ আৰু লাহে লাহে দেখুৱাই গৈ থাকিম। আৰু এই কেৰাহীখন কিন্তু লেতেৰা বুলি নাভাবিব দেই, গৰম হ'লে ইয়াৰ এটা কালাৰ আহি যায় কেৰাহীখনৰ, সেইকাৰণে এনেকুৱা দেখিছে। তাতে অকণমান হালধি দি ল'লোঁ। ইয়াতো হালধি অকণমান দি লৈছোঁ। আৰু এতিয়া ইয়াতে অলপ বিলাহী দি দিছোঁ। আৰু এইখনত মছলা দিয়াৰ আগত কালাৰিঙৰ কাৰণে অকণমান ৰেড চিলি দিছোঁ। দি এইখিনি অকণমান ভালকৈ লৰাই দিছোঁ। আৰু এতিয়া মই ইয়াতে কাটি ৰখা বিলাহীখিনি দি দিছোঁ। আৰু ইয়াতে সোৱাদ অনুসৰি অলপ নিমখ দিছোঁ। আৰু ইয়াতো অকণমান নিমখ দি দিছোঁ। আৰু এতিয়া বিলাহীখিনি ভালদৰে সিজিবলৈ দিম, তাৰপিছত চজনাখিনি দিম। আৰু এইফালে এইখিনি অকণমান আগতীয়াকৈ দিছিলোঁ, গতিকে বিলাহীখিনি অলপ সিজিছে আৰু এতিয়া ইয়াতে চজনাখিনি দি দিম। এয়া চজনাখিনি দি দিলোঁ আৰু এইটো অলপ সময়ৰ কাৰণে ভাজিম পূৰা। একদম গেছটো ল'ত ৰাখিছোঁ। এইফালে মাছখিনি ধুনীয়াকৈ ফ্ৰাই কৰি হৈ গ'ল। মাছখিনি ফ্ৰাই কৰি থৈছোঁ। আৰু এতিয়া লাহে লাহে দেখাই গৈ থাকিম। চজনাখিনি বিলাহীখিনি হোৱাৰ পিছত দিয়ে দিম। বিলাহীখিনি দেখিছিলে কিমান ধুনীয়াকৈ হৈ গ'ল, পূৰা কেৰাহীৰ চেৰচেৰনি শব্দ শুনি আছে। আৰু এইফালে মই চজনাখিনি এতিয়া দি দিলোঁ। এইখিনি ধুনীয়াকৈ লৰাই দিম। আৰু এইখিনি ভালকৈ লৰাই দিছোঁ। আৰু এতিয়া মই দুইখনতে গুড়া কৰি থোৱা সৰিয়হ দি দিছোঁ। এতিয়া ফ্ৰাই কৰি থোৱা আলু কেইটুকুৰমান, দেউতাই আলু বেছি নাখায় কাৰণে আলু অকণমান দিছোঁ, 4 টুকুৰ দিছোঁ। আৰু ইয়াতো দি দিম আলুখিনি, ইয়াতো দি দিম। আৰু এইখিনি আলু দি দিলোঁ। পিচি লোৱা নহৰু দি দিছোঁ। এইটোতো একেবাৰে খুন্দনাৰে সৈতে মই বাকি দিলোঁ দেই। পানী অকণ দি ল'ব লাগিব এইটোত। নহৰুখিনি দি পেলাই এইটো ভালদৰে লৰাই দিছোঁ। অলপ নহৰুৰ কাঁচা চেণ্টটো যোৱালৈকে এইখিনি অকণমান ভাজিব লাগিব। আৰু এইখিনিত মই অলপ জিৰা গুড়ি দি দিছোঁ দেই। এতিয়া দুইখিনি ভালদৰে সিজিবৰ কাৰণে অলপ পানী দি দিছোঁ, উতলক আৰু। মছলা নিদিয়া তৰকাৰীখন ভালদৰে উতলি গ'ল। এতিয়া ইয়াতে মই মাছ দি দিছোঁ। মাছ এপিছে, মাথা এপিছে দি দিছোঁ। আৰু এতিয়া এইখিনি ভালদৰে উতলিবলৈ দিম। আৰু মছলা দিয়াখিনি এতিয়ালৈকে ভালদৰে উতলা নাই, তাত পানীটো অলপ সৰহকৈ দিছোঁ। অলপ উতলি পেলাই কমাৰ পাছতহে মই দিম, মাছটো দিম।
এইখিনি ভালকৈ উতলা হোৱা নাই আৰু উতলিব লাগিব ভালকৈ। তেতিয়া ইয়াত মাছখিনি দিম আৰু এইখিনি হ'বই আৰু অলপ সময়ৰ পিছত পূৰা উতলি আছে আৰু ঢাকোন নিদিয়াকৈ বনাইছোঁ। ঢাকোন দি পেলাই বনাবলৈ মই বেয়া পাওঁ, উদঙোৱা মেলা কৰি থাকিবলৈ, এনেকৈয়ে হৈ যাব আৰু এতিয়া যিটোত মছলা দিছিলোঁ সেইটোও ভালদৰে উতলি গ'ল। এতিয়া এই মাছখিনি ইয়াতে দি দিম আৰু মাছখিনি অলপ তললৈ দি দিওঁ, তেতিয়া সোনকালে হ'ব। বাছ যিখিনিত মছলা দিয়া নাছিলোঁ সেইখিনি পূৰা হৈ গ'ল আৰু বনাই মেলি এইখিনি একদম ঢাকি দিব পাৰোঁ। আৰু মছলা দিয়াখিনি অকণমান সময় আৰু উতলিব লাগিব আৰু অলপ সময় উতলিবলৈ দিছোঁ ভালকৈ, আৰু উতলিলে হৈ যাব আৰু ৰেডি। আৰু এয়া ধুনীয়াকৈ খাবৰ কাৰণে ৰেডি হৈ গ'ল। চাওক কিমান ধুনীয়া লাগিছে, আৰু আপোনালোকেও এবাৰ খাই চাব পাৰে, বহুত টেষ্টি হয়।